নমস্কাৰ সকলোকে স্বাগতম জনাইছো Assamese স্কুল নামৰ এই চেনেলটিলৈ আজি ক্লাস 12 ইংলিছৰ আমি ফাৰ্স্ট পয়েমটো লৈ আহিছো আৰু ফাৰ্স্ট পয়েমটোৰ নাম হৈছে মাই মাদাৰ এট 66 মোৰ মা যেতিয়া 66 বছৰ আছিল তেনেকুৱা মিনিংটো সো ইয়াতে আমি মিনিংৰ লগতে কবিতাটোৰ মিনিংৰ লগতে আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম সো বেছি দেৰি নকৰি আমি আৰম্ভ কৰো মাই মাদাৰ এট 66 কবিতাটোৰ পয়েট কোন কমলা দাস সো আমি পয়েটৰ নামটো জানিব লাগে এটো কোৱেশ্চন আহে আৰু প্ৰথমে আমি কমলা দাস কোন আছিল তেওঁৰ কি লিখিছিল হেতু অকমান চাই লৈছো তোমালোকৰ প্ৰথম আৰম্ভণিতে পয়েটৰ বিষয়ে অকমান দিয়া আছে তেওঁৰ জন্ম হৈছিল 1934 চনত আৰু মৃত্যু হৈছিল 2009 চনত আৰু তেওঁৰ জন্ম হৈছিল মালাবাৰত she was born in মালাবাৰ কেৰালা মালাবাৰ কোট আছে কেৰালাত আছে তো কেৰালাত তেওঁৰ জন্ম হৈছিল she is recognized as one of India's foremost poets আৰু তেওঁ গোটেই ভাৰতৰ ভিতৰতে এজন আগহাৰীৰ কবি her works are known for their originality versatility and the indigenous flavor of the soil her works মানে তেওঁ যিবিলাক কবিতা লিখিছিল যি কাম কৰিছিল সেই কাম বিলাকত তেওঁ অৰিজিনেলিটিৰ কাৰণে ভাৰ্সেটাইলিটি আৰু আমাৰ মানে কি ইন্ডিয়াননেস যোনটো আমাৰ ভাৰতীয় মানে মাটিৰ যোনটো সোৱাদ হেতু মানে তেওঁৰ কবিতাত ফুটি উঠিছিল বুলি কোৱা হৈছে ঠিক আছে Kamala Das has published many novels and short stories in English and Malayalam under the name of Madhavi Kutti তো Madhavi Kutti নামটো লৈ পেলাই Kamala Dase মালায়ালাম ভাষাত আৰু ইংলিশ ভাষাত বহুতো উপন্যাস আৰু short stories লিখিছে Some of her works in English include the novel Alphabet of Last, a collection of short stories, Padmavati, The Harlot, and other stories. তাৰ মানে তেওঁ যিখিনি কিতাপ লিখিছিল তাৰে ইংলিশ কিতাপসমূহৰ ভিতৰত Alphabet of Last আৰু collection of short stories, Padmavati, The Harlot, আৰু বাকি বহুতো এনেকুৱা ধৰণৰ মানে বিখ্যাত famous জনজাত মানে কিতাপ আছে in addition to 5 books of poetry আৰু তেওঁ 5খন কবিতাৰ কিতাপও লিখিছিল she is a sensitive writer who captures the complex subtleties of human relationship in lyrical idiom my mother at 66 is an example তাৰ মানে এই ৰাইটাৰ গৰাকীয়ে যিবিলাক কাম কৰে সেই কাম বিলাকত মানুহৰ সম্বন্ধ বিলাকৰ ওপৰত হিউম্যান ৰিলেশন বিলাকৰ ওপৰত মানে বিভিন্ন ধৰণৰ কাব্যিক ৰচনা বিলাক তেখেতে কৰে বুলি কোৱা হৈছে আৰু এই 66 মাই মাদাৰ এট 66 পয়েমটো তাৰে এটা উদাহৰণ হিউম্যান ৰিলেশনশিপটো বুজোৱা ঠিক আছে সো এতিয়া আমি কি কৰো কবিতাটো চাও কবিতাটো কেনেকুৱা তাৰ মিনিংখিনি কি Driving from my parents' home to Cochin last Friday morning, I saw my mother beside me. Driving from my parents' home. মানে মই নিজৰ মা দেউতাৰ ঘৰৰ পৰা গাড়ী চলাই গৈ আছিলো to Cochin last Friday শুক্ৰবাৰে মই কোচিনলৈ গাড়ী চলাই গৈ আছিলো আৰু কোৰ পৰা আহিছিলো পেৰেন্টছৰ ঘৰৰ পৰা গাড়ী চলাই কোচিনলৈ গৈ আছিল I saw my mother beside me আৰু মই মোৰ মাক মোৰ কাখতে দেখা পাইছিলো বা মোৰ কাখতে মোৰ মা বহি আছিল doors open mouthed her face as in like that of a corpse মানে doors মানে এনেকে টোপনিয়াই থাকা যে চকুটো অকমান মানে কৰবাত গৈ থাকিলে আমাৰ কি হয় টোপনি ভাব এটা আহে ন তো তেওঁৰ মাকে কি আছিল ডোজ হৈ আছিল বা ডোজ অফ হৈ আছিল মানে অকমান টোপনিয়াই আছিল আৰু ওপেন মাউথেড মুখখন তেওঁৰ খোলা আছিল আৰু তেওঁৰ her face as in like that of a corpse তেওঁৰ ফেসটো তাৰ মানে একেবাৰে পেল হৈ আছিল একেবাৰে কালাৰলেস বৰ্ণবিহীন এনেকুৱা ধৰণৰ আছিল আৰু তেওঁ বয়স হৈছিল সেই কাৰণে তেওঁ কেনেকুৱা দেখা হৈছিল যেতিয়া তেওঁ টোপনিয়াই আছিল মুখখন মেলি পেলাই তেওঁৰ মুখখন একেবাৰে ছাইৰ নিচিনা দেখা হৈছিল একেবাৰে বৰণহীল কলা এনেকুৱা দেখা হৈছিল আৰু এটা ডেড বডিৰ নিচিনা দেখা হৈছিল এটা মৃত শৰীৰ যেন লাগা হৈছিল
ক্ৰপছ মানে কি ডেড বডি বা মৃত শৰীৰ তো মৃত শৰীৰৰ নিচিনাই তেখেতে তাতে বহি আছিল এণ্ড ৰিয়েলাইজড উইথ পেইন ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুকড বাট চুন পুট ডেট থট এৱে এণ্ড লুকড আউট এট য়ং ট্ৰিজ প্ৰিণ্টিং তাৰ মানে এই কথাটো মৃত শৰীৰ যেন লাগিছে সেই কথাটো ৰিয়েলাইজ উইথ পেইন চ' কবিয়ে সেই কথাটো বহুত দুখেৰে মানে ৰিয়েলাইজ কৰিছে অনুভৱ কৰি মানে তেওঁৰ অনুভৱ হৈছে যে মাক সঁচাকৈয়ে বৃদ্ধ হৈ আহিছে ডেট শ্বি ৱাজ এজ অল্ড এজ শ্বি লুকড আৰু তেওঁ যেনেকুৱা মানে বৃদ্ধ যেন দেখা হৈছে তেওঁ সঁচাকৈয়ে বৃদ্ধ হৈ আহিছে বাট চুন পুট ডেট থট এৱে তাৰপিছত কবিয়ে ভাবিলে এইবিলাক ভাবি লাভ নাই তো নিজৰ সেই থটটো দুখৰ থটটো কাষত ৰাখি ছাইড কৰি পেলাই তেওঁ কি কৰিলে গাড়ী চলাই আছিল গাড়ীৰ বাহিৰ ফালে নিজৰ দৃষ্টিগোচৰ কৰিলে মানে বাহিৰৰ ফালে খিৰিকীৰে চালে বাহিৰত কি হৈ আছে এণ্ড লুকড আউট এট য়ং ট্ৰিজ প্ৰিণ্টিং চ' গাড়ী চলাই থাকোঁতে খিৰিকীৰ বাহিৰে চাওঁতে কি দেখা পালে যিবিলাক য়ং মানে গছ আৰু নতুন মানে জীপাল গছবিলাক কি হৈছে স্প্ৰিণ্টিং হৈ আছে মানে পাছ হৈ আছে কাষেদি দেখা পালে যে আমি গাড়ী দি গৈ থাকিলে কি হয় গছবিলাক পিছুৱাই গৈ থাকে নে নাই একচুৱেলি আমি গাড়ীখন আগুৱাই গৈ আছোঁ কিন্তু আমি দেখাত কেনেকুৱা লাগে গছবিলাক পিছুৱাই গৈ আছে চ' কবিয়ে দেখা পালে যে গছবিলাক নতুন গছবিলাক কি হৈছে এনেকৈ পাছ বাই হৈ আছে বা পিছুৱাই গৈ আছে দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ মেৰি চিলড্ৰেন মেৰি মানে বহুত সুখী মানে সৰু সুখী বাচ্চাবিলাকে কি হৈছে ঘৰৰ পৰা বাহিৰত ওলাই পেলাই এনজয় কৰি আছে বা খেলি আছে বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ এৱে আই লুকড এগেইন এট হাৰ ৱেন পেল এজ এ লেট উইণ্টাৰ্ছ মুন এণ্ড ফেল্ট ডেট অল্ড ফেমিলিয়াৰ এক মাই চাইল্ডহুডছ ফেয়াৰ তাৰপাছত যেতিয়া মানে আহি আছিল গাড়ীৰে বাহিৰত চাওঁতে কি দেখা পালে গছবিলাক দেখা পালে বাচ্চাবিলাক খেলি থকা দেখা পালে তাৰপিছত যেতিয়া এয়াৰপৰ্টৰ ছিকিউৰিটি চেক হৈ আছে এয়াৰপৰ্টত গ'লে আমাৰ বেগ চেক তাতে দিব লাগে ন ছিকিউৰিটি চেক হয় কি বস্তু আনিছে তো তেতিয়া যেতিয়া ছিকিউৰিটি চেকত যেতিয়া কবি থিয় হৈ আছিল অকণমান মাকৰ পৰা অকণমান দূৰত থিয় হৈ আছিল তেতিয়া তেওঁ মাকৰ ফালে আকৌ চালে আই লুকড এগেইন এট হাৰ আকৌ চালে এবাৰ মাকৰ ফালে ৱেন এণ্ড পেল মানে মুখখন একেবাৰে বৰণহীন হৈ গৈছে বয়সীয়াল যেন লগা হৈছে এজ এ লেট উইণ্টাৰ্ছ মুনৰ লগত তাক তুলনা কৰি কবিয়ে কৈছে লেট উইণ্টাৰ্ছ মুন মানে কি যেতিয়া ঠাণ্ডাৰ দিন হয় উইণ্টাৰত জুনটো মানে কি দেখা যায় পেল যেন দেখা যায় বৰণহীন যেন দেখা যায় চ' কি কৰিছে মাক যিহেতু বহুত বৃদ্ধ হৈ আহিছে তো তেওঁৰ মুখখন সেই ঠাণ্ডাৰ দিনৰ জুনটোৰ নিচিনা দেখা হৈছে বুলি কৈছে যিটো পেল য'ত মানে কি বৃদ্ধ হৈ অহাৰ লগে লগে আমাৰ এক্টিভনেছটো কমি যায় আমি একেবাৰে ভাগৰুৱা দেখোঁ সেইটোৱে ক'ব খুজিছে কবিয়ে যে তেওঁৰ মাকক লেট উইণ্টাৰ্ছৰ মুনৰ নিচিনা দেখা হৈছিল এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ এক আৰু তেতিয়াই মোৰ মনত আগৰ এটা দুখ মানে অনুভৱ হ'ল আগৰ মানে সৰুৰে পৰা যিটো দুখ মই মানে ভয় কৰি আছিলোঁ ফেল ডেট অল্ড ফেমিলিয়াৰ এক মানে সৰুৰে পৰা মোৰ মনত এইটো ভয় আছিল মাই চাইল্ডহুড ফেয়াৰ যিটো মই মানে কঢ়িয়াই লৈ আহিছোঁ মানে একেবাৰে চিনাকি ভয় এটা যিটো মই সৰুৰে পৰা নিজৰ লগত কঢ়িয়াই আনিছোঁ বাট অল আই ছেইড ৱাজ চি ইউ চুন তাৰ মানে কবিয়ে মাকক সেই দূৰৰ পৰা চোৱাৰ লগে লগে আকৌ মানে সেই সৰুৰ পৰা যিটো ভয় আছিল যে কিহৰ ভয়টো হৈছে মাকক হেৰুৱাৰ ভয় তেওঁৰ মানে সেই ভয়টো আকৌ মনত আহিল সৰুৰ পৰা যিটো ভয় আছিল যে কোনোবা দিনা তেওঁৰ মাক বয়সস্থ হ'ব আৰু বয়সৰ ফলত তেওঁ নিজৰ মাকক হেৰুৱাব লাগিব সেই দুখটো তেওঁ নিজৰ মনতে মানে ফিল কৰিলে বাট অল আই ছেইড ৱাজ চি ইউ চুন কিন্তু তেনেকুৱা মনত দুখ লাগি থাকিলেও কবিয়ে কি কৰিলে মাকক ক'লে সোনকালে লগ পাম চি ইউ চুন বুলি ক'লে
মানে নিজৰ দুখটো লুকুৱাই পেলাই মাকক ধুনীয়াকৈ বাই মানে দি পেলাই ক'লে যে সোনকালে মই তোমাক লগ পাম আম্মা But all I said was see you soon আম্মা তো আম্মা সোনকালে লগ পাম বুলি কবিয়ে ক'লে All I did was smile and smile and smile আৰু মাকক দেখুৱাই হাঁহি হাঁহি ধুনীয়াকৈ আকৌ লগ পাম বুলি ক'লে All I did was smile smile and smile কিয় হাঁহিছিল কবিয়ে কাৰণ যাতে মাকে তেওঁৰ কবিৰ ভিতৰৰ পেইনটো বুজি নাপায় বুজিছা তো কবিৰ এতিয়া কুৱেশ্যন হ'ব পাৰে যে কবিয়ে তেওঁৰ মাকক লেট উইণ্টাৰ্ছৰ মুনৰ লগত কিয় তুলনা কৰিছে আৰু কবিয়ে শেষত অকল হাঁহি কিয় আছিল she only smiled and smiled why তেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে তাৰপিছত হ'ব পাৰে যে কবিৰ চাইল্ডহুড ফিয়াৰ কি আছিল সৰুৰে পৰা কবিয়ে কি ভয় কৰিছিল ওকে সিকিউৰিটি চেকত দূৰৰ পৰা যেতিয়া মাকক লক্ষ্য কৰিলে তেতিয়া কবিয়ে কেনেকুৱা মানে মাকৰ মুখখন দেখি কেনেকুৱা ফিল হ'ল তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক হ'ব পাৰে আৰু সৰু সৰু কুৱেশ্যনৰ ক্ষেত্ৰত কবি কোন তাৰপিছত ক'ৰ পৰা কবিয়ে ক'লৈ গৈ আছিল মাকৰ ঘৰৰ পৰা পেৰেণ্টছৰ ঘৰৰ পৰা মানে কোন জাগালৈ গৈ আছিল কোচিনলৈ গৈ আছিল তেওঁৰ মাকৰ মানে মুখৰ অবয়ব কেনেকুৱা আছিল আৰু যেতিয়া তেওঁ নিজৰ মাকক দেখি পেলাই দুখ লাগিছিল তেতিয়া কবিয়ে খিৰিকীৰ বাহিৰলৈ চাই কি দেখা পাইছিল আৰু ইয়াতে যিবিলাক গছ আছে বা সৰু ল'ৰা ছোৱালীয়ে খেলি থকা বুজাইছে সেইটো কিয় উল্লেখ কৰা হৈছে কাৰণ যেতিয়া মাকৰ মুখৰ ফালে চালে তেওঁ এটা বৃদ্ধ অৱস্থা দেখিবলৈ পালে কিন্তু খিৰিকীৰ বাহিৰেদি চোৱাৰ লগে লগে তেওঁ য়ং ট্ৰিজবিলাক দেখা পালে যিবিলাক নতুনকৈ গজি অহা গছবিলাক দেখিবলৈ পালে তাৰ উপৰিও দেখা পালে সৰু ল'ৰা ছোৱালীবিলাকে খেলি আছে যিটো একেবাৰে মাকৰ বয়সৰ অপজিট তো ইয়াতে কি কৰিছে কবিয়ে য়ং এজ আৰু অল্ড এজক কম্পেয়াৰ কৰি এটা পটভূমি মানে সেই কৰিছে উপস্থাপন কৰিছে কবিতাটোত আৰু যেনেকৈ য়ং ট্ৰিজবিলাক আমি গাড়ী চলাই থাকোঁতে পাছ হৈ গৈ আছিল তেনেকৈ আমাৰ য়ং এজটো আমাৰ যৌৱন বা আমাৰ সৰু বয়সখিনি সোনকালেই যেনেকৈ গছবিলাক পাৰ হৈ গৈছে তেনেকৈ আমাৰ য়ং এজটো পাৰ হৈ যায় কেনেকৈ পাৰ হয় আমি গমেই নাপাওঁ তো সেইকাৰণে ইয়াত উল্লেখ কৰিছে এইখিনি কথা এতিয়া আমি কুৱেশ্যন এনচাৰবিলাক চাই লৈছোঁ Who is the poet of the poem My Mother at 66 এইটোতো জানিবাই লিখিব Kamala Das is the poet of the poem তাৰপিছত Where was the poet driving to poete মানে কলৈ গৈ আছিল বা কলৈ ড্ৰাইভ কৰি আছিল The poet was driving to Cochin from her parents' home How did Kamala Das's mother look like আৰু Kamala Dasৰ মাক দেখাত কেনেকুৱা আছিল Kamala Das's mother looked old and pale বয়সীয়াল দেখা হৈছিল আৰু মুখখন বৰণহীন যেন দেখা হৈছিল Her face was colorless আৰু মুখৰ মানে বৰণ নাছিল একেবাৰে আৰু she looked like ash মানে কলা বৰণীয়া হৈ গৈছে ছাই বৰণীয়া হৈ গৈছে and it looked almost like a corpse আৰু একেবাৰে মৃত শৰীৰৰ নিচিনা ডেড বডিৰ নিচিনা দেখা হৈছিল What did the poet realize looking at her mother's pale face আৰু যেতিয়া মাকৰ মানে পেল ফেচটো দেখিলে কবিয়ে মাকৰ পেল ফেচৰ ফালে চাই পেলাই কবিয়ে কি ৰিয়েলাইজ কৰিছিল সুধিছে By looking at her mother's pale face মাকৰ বৰণহীন মুখখনলৈ চাই The poet realized that her mother is getting old তাই কবিয়ে ৰিয়েলাইজ কৰিলে যে মাক বৃদ্ধ হৈ আহিছে She was too scared of the thought that তেওঁ বহুত মানে ভয় খাইছিল এইটো চিন্তা কৰি পেলাই যে she might lose her soon আৰু তেওঁৰ ভয় লাগিছিল যে সোনকালে তেওঁ মাকক হেৰুৱাব What did the poet see through the car's window গাড়ীৰ বাহিৰৰ ফালে চাই কবিয়ে কি দেখা পাইছিল When the poet looked outside she saw the young trees were sprinting মানে যেতিয়া বাহিৰলৈ চাইছিল তেতিয়া গছবিলাক পিছৰ ফালে পাৰ হৈ যোৱা দেখিবলৈ পাইছিল And the merry children were spilling out of their homes
ঘৰৰ পৰা ওলাই আহি সুখী চিলড্ৰেনবিলাকে সুখী ল'ৰা ছোৱালীবিলাকে খেলি আছিল What was poet's childhood fair? মই ইয়াতে বহুত বেছি কুৱেশ্যন এনসাৰ ডিসকাস কৰা নাই সেইকাৰণে তোমালোকে একেটা লিখি ল'বা আৰু ইয়াৰ উপৰিও কেনেকৈ বেলেগ কুৱেশ্যন আছে তোমালোকৰ কুৱেশ্যন বেংকত তাৰে পৰা লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আৰু ইয়াতে মই মানে বেছি ইম্পৰ্টেন্ট যেকেটা আহে বেছিভাগ তেনেকুৱা ধৰণৰ কুৱেশ্যন কেটা ডিসকাস কৰিছো What was poet's childhood fair? Poetor childhood fair কি আছিল সৰুৰ পৰা কি কথালৈকে কবিৰ ভয় আছিল Poet's childhood fear was the death and decay. আৰু কবিৰ সৰুৰ পৰা এইটোৱে ভয় আছিল death আৰু decay মানে মৃত্যু আৰু সকলো মানে ধ্বংস হৈ যাব মৃত্যু হোৱাৰ পিছত সেইটোক লৈ মানে বহুত পয়েটৰ ভয় আছিল she was too fearful to lose her mother one day আৰু নিজৰ মাকক হেৰুৱাবলৈ এদিন যে নিজৰ মাকক হেৰুৱাব হেতু লৈ তেওঁৰ বহুত ভয় আছিল what is the meaning of crops means dead body her mother looked like a dead body okay তাৰপিছত এতিয়া 2 নম্বৰৰ কোৱেশ্চন বিলাকত আহিছো কম দিঘলিয়াকে লিখিব লাগিব how did Kamala Das's mother look during the drive to Cochin কেনেকুৱা দেখা আছিল হেতুৱে সুধিছে কিন্তু অকমান দিঘলিয়াকে লিখিব লাগিব During the drive to Cochin, Kamala Das's mother looked rather old and pale. মানে যেতিয়া কোচিনলৈ গৈ আছিল তেতিয়া কমলা দাসৰ মাক বহুত বয়সীয়াল আৰু বৰণহীন যেন দেখা হৈছিল as she dozed off beside the poet যেতিয়া তেখেতে টোপনিয়াই আছিল কবিৰ কাষত বহি যেতিয়া টোপনিয়াই আছিল beside the poet she looked almost like a corpse আৰু একেবাৰে তেখেতক ডেড বডি যেন এটা দেখা হৈছিল মৃত শৰীৰ এটা যেন দেখা হৈছিল as her face was like ash আৰু কাৰণ তেওঁৰ মুখখন ছাই বৰণীয়া কলা দেখা হৈছিল totally colorless একেবাৰে বৰণহীন যেন আছিল and it seemed to have completely lost the zest for life আৰু এনেকুৱা দেখা হৈছিল যে তেওঁ জীৱনক লৈ মানে সকলো স্পিহা মানে একেবাৰে শেষ হৈ গৈছে তো জীৱনলৈকে আশা বিলাক মানে নোহোৱা হৈ গৈছে এনেকুৱা ধৰণৰ দেখা হৈছিল why did the poet smile and smile the poet smiled and smiled in an effort to reassure herself that she will meet her mother soon কবিয়ে হাঁহি দিছিল কাৰণ তেওঁ নিজকে বুজাব বিচাৰিছিল নিজৰ মনটোক বুজাব বিচাৰিছিল যে তেওঁ আকৌ নিজৰ মাকক লগ পাব she tried to reassure herself that she will meet her mother soon আকৌ মাকক সোনকালে লগ পাব হেতু নিজৰ মনটোক বুজাবলৈ চেষ্টা কৰিছিল her words and smiles are a deliberate attempt to hide her real fears আৰু তেওঁ যে ধুনিয়াকে মাকক মাত দিছিল see you soon সোনকালে লগ পাম আৰু ধুনিয়াকে স্মাইল কৰিছিল হেতু কি আছিল তেওঁ এনেকুৱা চেষ্টা কৰিছিল যাতে নিজৰ যিখিনি ভয় আছে নিজৰ যিখিনি দুখ আছে সেইখিনি যাতে প্ৰকাশ নাপায় সেইখিনি মাকৰ পৰা লুকুৱাবলৈ তেওঁ তেনেকুৱাকে স্মাইল কৰিছিল Her words and smiles are a deliberate attempt to hide her real fears and feelings from her mother. নিজৰ ভয় লগা ফিলিংটো মাকৰ পৰা লুকুৱাবলৈ এটো এটা চেষ্টা আছিল সেইকাৰণে তেওঁ স্মাইল কৰিছিল What was the childhood fear that now troubled the poet? কোনটো মানে সৰু কালৰ লৰালি কালৰ ভয়ে এতিয়া কবিক বহুত মানে ভয় খুৱাইছে বা বহুত ভয় লাগি আছে কোনটো মানে লৰালি কালৰ ভয় আকৌ মনত পৰিছে কবিৰ তো হেতু কোৱেশ্চন সুধিছে the poet was afraid of her mother's death and decay আৰু কবি বহুত মানে কি আছিল ভয় কৰিছিল কবিয়ে যে মৃত্যুলৈকে কবিৰ বহুত ভয় আছিল she carried the fear in her heart since her childhood আৰু এই ভয়টো সৰুৰে পৰা তেওঁ নিজৰ বুকুত কঢ়িয়াই আনিছিল and now it troubled her much যেতিয়া তেওঁ নিজৰ বৃদ্ধ মাকক দেখিছিল তেতিয়া তেওঁৰ এই ভয়টো আকৌ বেছি হৈ গৈছিল why has the mother been compared to the late winter's moon আৰু তেওঁৰ মাকক কবিৰ মাকক কিয় late winter's moonৰ লগত মানে ঠাণ্ডা দিনৰ উইন্টাৰৰ জুনৰ লগত কিয় তুলনা কৰা হৈছে কোৱেশ্চনটো সুধিছে the mother looked pale like a corpse আৰু
কবিৰ মাকক একেবাৰে মৰা মানে মানুহ এজন যেন দেখা হৈছিল ডিউৰিং লেট উইণ্টাৰ দ্য মুন টু লুজেছ ইটছ ব্ৰাইটনেছ আৰু উইণ্টাৰৰ সময়ত কি হয় ঠাণ্ডাকালি জাৰৰ দিনত জোনটোৱেও নিজৰ ব্ৰাইটনেছ অকণমান হেৰুৱাই ব্ৰাইটনেছ মানে উজ্জ্বলতাটো হেৰুৱাই এণ্ড লুকছ ৰাদাৰ পেল এণ্ড কালাৰলেছ আৰু জোনটোকো কি কালাৰলেছ আৰু বৰণহীন যেন দেখা হয় লাইক এন ইল এণ্ড অল্ড পাৰ্চন এজন বয়সীয়াল মানুহক যেনেকৈ ভাগৰুৱা বৰণহীন যেন দেখা হয় ঠিক তেনেদৰে ঠাণ্ডাৰ দিনৰ জোনটোকো কালাৰলেছ পেল এনেকুৱা দেখা হয় who has become worn out and tired due to the ravages of time যিজন মানে এনেকুৱা এজন বৃদ্ধ ব্যক্তি যেন দেখা হয় যাৰ কালিৰ জোনটোক যিজন বহুত বৃদ্ধ হৈছে আৰু নিজৰ জীৱনক লৈ ভাগৰি পৰিছে এনেকুৱা ধৰণৰ দেখা হয় বুলি কৈছে সময়ৰ লগত মানে যুঁজি ভাগৰি পৰা এজন ব্যক্তি যেন দেখা হয় সেয়েহে এই যাৰ কালিৰ জোনটোৰ লগত তেওঁৰ বৃদ্ধ মাকক তুলনা কৰি কবিয়ে কৈছে How did Kamala thus put away the thought of her mother's old age? নিজৰ মাকৰ বুঢ়া হোৱা কথাটো পাহৰিবলৈ মানে সেই থটটো পাহৰিবলৈ কবিয়ে কি কৰিছিল The poet started looking out of the window. কবিয়ে কাৰৰ উইণ্ডোৰ বাহিৰেদি চাব মানে ষ্টাৰ্ট কৰিছিল নিজৰ সেই থটটো পাহৰিবলৈ উইণ্ডো because she wanted to drive away the pain and agony she was experiencing by looking at her aged mother মানে সেই because she wanted to drive away মানে তেওঁ কবিয়ে নিজৰ যিখিনি ভাৱ ধাৰণা আছে সেই ভাৱ ধাৰণাখিনি যিটো পেইন এণ্ড এগনি যোনটো দুখ মানে কবিয়ে নিজৰ মাকক চাই পেলাই যোনটো দুখ অনুভৱ হৈছে সেই দুখটো কাষত ৰাখিবলৈ বা সেইটোক গুছাবলৈ পইটে বাহিৰলৈ চোৱা আৰম্ভ কৰিছিল she looked outside at the world which was full of life and activity আৰু বাহিৰলৈ চাই কবিয়ে দেখা পাইছিল যে পৃথিৱীখন মানে একদম জীপাল হৈ আছে তাতে ইয়ং ট্ৰিজ বিলাক দেখা পাইছিল ইয়ং সৰু ল'ৰা ছোৱালীবিলাক দেখা পাইছিল য'ত মানে লাইফ জীৱনটো মানে একেবাৰে স্বতঃস্ফূৰ্ত হৈ আছে আৰু মানে সকলোবিলাক এক্টিভলি হৈ আছে কামবিলাক যিটো বস্তু মানে একদম বৃদ্ধ মাকৰ অপজিট she saw young trees running past her and merry children sprinting out of their homes to play আৰু তাতে কি দেখা পাইছিল গছবিলাক পাছ হৈ থকা দেখা পাইছিল আৰু সৰু ল'ৰা ছোৱালীয়ে খেলি থকা দেখা পাইছিল why are the young trees described as sprinting the young trees have been personified ইয়াতে young trees বিলাকক মানে এনেকৈ উল্লেখ কৰা হৈছে যিটো মানে এটা মানে কম্পেৰিজন হিচাপে ইয়াতে উপস্থাপন কৰা হৈছে when looked at from the poet's moving car যেতিয়া চলি থকা গাড়ীখনৰ পৰা মানে কবিৰ গাড়ীখনৰ পৰা গছবিলাকলৈ চোৱা হৈছিল তেতিয়া they seemed to be running fast আৰু সেই গছবিলাকে দৌৰি থকা যেন দেখা হৈছিল the poet found it to be strikingly opposite to her mother আৰু একেবাৰে মাকৰ পৰা মানে অপজিট যেন লাগিছিল নতুন ইয়ং ট্ৰিজ বিলাক য'ত তাৰ মানে এক্টিভলি নতুনকে মানে জাতিস্ফূৰ্ত মানে নতুনকে জীপাল গছবিলাকক দেখি মানে তেওঁৰ এনেকুৱা অনুভৱ হৈছিল যে এইটো একেবাৰে মাকৰ মানে অপজিট আৰু মাকক একেবাৰে মানে মৃত বা একেবাৰে ভাগৰুৱা যেন লগা হৈছিল কিন্তু তাৰ অপজিটত গছবিলাকক মানে কি জীপাল যেন দেখা হৈছিল সেয়েহে ইয়াত স্প্ৰিণ্টিং বুলি কোৱা হৈছে why has the poet brought in the image of the merry children spilling out of their homes the poet ইয়াৰ প্ৰশ্নটোৰ মানে মিনিংটো হৈছে যে কবিয়ে এই সৰু ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা ওলাই খেলি থকা কথাটো কিয় উল্লেখ কৰা হৈছে বুলি কৈছে The poet draws a comparison between the young and the old age আৰু কবিয়ে এই সৰু ল'ৰা ছোৱালীবিলাকৰ লগত নিজৰ মাকৰ বৃদ্ধ মাকৰ মানে বয়সৰ এটা কম্পেৰিজন ইয়াত দাঙি ধৰিছে she compares life and death through it তাৰমানে এই ছবিটোৰ দ্বাৰা কবিয়ে এটা লাইফ জীৱন আৰু
মৰণৰ এটা থটটো মানে কি কৰিছে ভাৱ ধাৰণাটো বা জীৱনত মানে কম বয়সত বা যৌৱনত কেনেকুৱা এটা থাকে আৰু মানুহৰ আৰু এটা মৰাৰ সময়ত বৃদ্ধ অৱস্থাত কেনেকুৱা এটা জীৱন থাকে সেই জীৱন দুটাক কি কৰিছে কম্পেয়াৰ কৰিছে তুলনা কৰিছে হাৰ মাদাৰ ইজ স্লিপিং উইথ মাউথ অ'পেন তেওঁৰ মাক শুই আছিল চকু কি কয় ডজ অফ হৈ শুই আছিল আৰু তেওঁৰ মাউথটো অ'পেন হৈ আছিল মুখখন অ'পেন হৈ আছিল লাইক এ ডেড বডি মৰাহৰ নিচিনা বহি আছিল তেওঁ ৱাইল আউটছাইড শ্বি কেন চি দ্য চিলড্ৰেন হু আৰ ফুল অফ লাইফ মাকক এনেকুৱা দেখা হৈছিল যে মাকৰ ভিতৰত মানে জীৱন নাই একেবাৰে একদম ভাগৰুৱা একেবাৰে মানে বৰণহীন কিন্তু তাৰ অপজিটত বাহিৰৰ ফালে চাই কবিয়ে কি দেখা পাইছিল যিবিলাক সৰু ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাই আহি খেলি আছিল সেই খেলি থকা বাচ্চাবিলাকৰ কি আছিল ফুল অফ লাইফ আছিল এনাৰ্জি বহুত আছিল মানে ভাগৰ নাছিল একেবাৰে দৌৰি খেলি আছিল বুজিছা চ' while outside she can see children who are full of life energy and enthusiasm okay so এইখিনি আমি কুৱেশ্যন এনসাৰ আলোচনা কৰিলোঁ ইয়াৰ উপৰিও আকৌ বহুত বেলেগ বেলেগ কুৱেশ্যন এনসাৰ ওলাব আৰু এই মেইন কুৱেশ্যন কেইটাই হ'ব কিন্তু অকমান কুৱেশ্যনটো বেলেগকৈ সুধিব চ' তোমালোকে তেনেকুৱা এনসাৰবিলাক লিখিবলৈ প্ৰেক্টিছ কৰিবা কুৱেশ্যন বেংক আছে যদি তাৰ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা আৰু আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল Thank you for listening আৰু যদিহে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা Thank you bye bye